হেল্ল' অ মা এই চাৰিআলি আছো এক্সকিউজ মি এটা হেল্প কৰিবা নে মানে মোৰ ফোনত মা আছে হা মায়ে ভাবিছে মই কৰবাত ছোৱালী চাব যাওঁ তুমি চাৰিআলিত থকা বুলি ক'বানে হ'ব কৈ দিয়া মাক ক্লাছ কৰিব মা ৰবা দি আছো হ'বনে কৈ দিয়া মানে মায়ে ভাবিছে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিব যোৱা তুমি কৈ দিয়া এবাৰ ক্লাছ কৰিব অ মা গাৰ্লফ্ৰেণ্ডক লগ কৰিব যোৱা নাই এতিয়া বনামহে আৰু অ হ'ব দিয়া হ'ব এক্সকিউজ মি হেল্ল' এক মিনিট ৰখিবানে মাৰ ফোনটো কাটিলো আৰু মায়ে মানে ভাবিছিল গাৰ্লফ্ৰেণ্ডৰ লগত মই ফুৰিব যাওঁ বুলি তাত মোৰ গাৰ্লফ্ৰেণ্ডে নাই মই এতিয়া মাক কৈ দিলো এতিয়া বনামে চোন তোমাক লগ পালো যে তোমাক বনাই দিওঁ আৰু তুমি সঁচাই ধুনীয়া বুজিলো বিবাহিত অ মাই গড ইমান ৰ'দত আজি চাৰিআলিলৈকে আহি পিনে বিবাহিতহে লগ পালো আৰু তোমাৰ নামটো সোধাই না নামটো প্ৰীতিস্মিতা এক মিনিট ৰখি দিওঁ গৈ থাকিলে অলপমান ন হেল্ল' প্ৰীতিস্মিতা কোনে জনালে দিন ৰাত ৰ'দ দিছে এতিয়া বিবাহিত যিহেতু মইতো প্ৰটেকশ্যন দিব নোৱাৰো ন নহলে ময়ে প্ৰটেক্ট কৰি দিলো হয় ৰ'দৰ পৰা সপোনে তোপ দিয়ে মিঠাকৈ বিবাহিত যিহেতু কলিজাত অলপ জাগা দিব পাৰা আৰু ৰদালি দুগাল সেন্দুৰীয়া ৰূপ